নমস্কাৰ বন্ধুসকল, কেনে আছে? নিশ্চয় ভালে আছে চাগে। আৰু আজি এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ। নতুনকৈ মই ট্ৰাইপড এডাল অৰ্ডাৰ দিছিলোঁ ফ্লিপকাৰ্টত। সেইডাল আজি আহি পালেহি আৰু সেইডাল মই আপোনালোকক আজি অকণমান দেখাবলৈ লৈছোঁ। চাওকচোন ভিডিঅ'টো কেনেকুৱা লাগে। তো এইটোৱে সেই মহান ট্ৰাইপডৰ বাক্সাটো আৰু ইয়াতে আহিছিলে ট্ৰাইপডডাল। আৰু ট্ৰাইপডডাল মই এবাৰ খুলি চালোঁ, হ'লেও আপোনালোকক এবাৰ দেখাওঁচোন, চাই থাককচোন ভিডিঅ'টো। মই এবাৰ খুলি চালোঁ। এইটো আহিছিলে মোৰ এড্ৰেছটো। কি ধুনীয়াকৈ সুন্দৰ দেখিছেনে? আৰু এতিয়া মই খুলিম এইডাল। এডাল কোমল, একো মোৰ ট্ৰাইপডডাল একো নহ'বৰ বাবে এইখন দিছে, এইখন সৰু থাকোঁতে এইখন ফুটাই যিসকল ভাল পাইছিলে কমেণ্ট এটা কৰিবচোন। আৰু ট্ৰাইপডডাল বেছি দামী নহয়। ট্ৰাইপডডালৰ দাম আছিল মানে কিমান আছিলে দামটো চাব লাগিব, পাহৰি থাকিলোঁ। দামটো আছিলে আপোনালোকৰ 365। আৰু এডালে হৈছে সেই ট্ৰাইপডডাল। আৰু এডাল মোবাইল লগাবৰ কাৰণে দিছে আমাক। এডাল এনেকৈ কৰি লয়, এইটো কাট চুইচ এটা আছে, এইটো দবাই কিনি এইফালে ঠেলি দিলে এইটো গুচি যায়, এইটো সোমাই গ'ল। তাৰপাছত এইটো আকৌ এই চুইচটো দবাই কিনি যদি এইটো এনেকৈ কৰোঁ, এনেকুৱা কৰিলে দেখাই থাকিব। তো এডাল হৈছে আজি ট্ৰাইপডডাল। এইডাল একো ডাঙৰ বস্তু নহয়। এইডাল আমি এনেকুৱাও কৰিব পাৰোঁ, এনেকুৱাও কৰিব পাৰোঁ, যেনেকুৱা তেনেকুৱা কৰিব পাৰোঁ আৰু মানে নিজৰ খুচিমতে আমি কৰি ল'ব পাৰোঁ। তো ব্লগ বনাবলৈ এডাল ভাল ট্ৰাইপড হয়, গতিকে আনি লৈছোঁ। যিহেতু নতুনকৈ আহিছোঁ, বস্তুবোৰ যোগাৰ কৰি ল'বই লাগিব, গতিকে এটাকৈ যোগাৰ কৰি আছোঁ। আৰু নতুন ভিডিঅ' পাই থাকিব আপোনালোকে। তো গতিকে যদি নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক। তো এতিয়া মই এই ট্ৰাইপডডালৈ আপোনালোকক অকণমান ভিডিঅ' কৰি দেখাম। ভিডিঅ'টো চাই থাকক বন্ধুসকল। এতিয়া মই যিডাল ট্ৰাইপড আনবক্সিং কৰিলোঁ, সেই ট্ৰাইপডডালে মই এতিয়া ভিডিঅ' কৰি আছোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু যদি নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। শেষত সকলো বন্ধু বান্ধৱীলৈ মোৰ এটাই অনুৰোধ, যিহেতু মই ইউটিউবৰ জগতলৈ নতুনকৈ আহিছোঁ, গতিকে মোক সকলোৱে যেন ছাপোৰ্ট কৰে, মই যাতে অকণমান আগবাঢ়ি যাব পাৰোঁ। তাৰ কামনাৰে মই আজিৰ এই ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।